নমস্কাৰ কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত ডিছকাছ কৰিম আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ই-বুক ওপৰতে। যিহেতু অসম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামবিলাকত আসাম কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন অহা দেখা যায়, গতিকে আপোনালোকৰ কাৰণে সুবিধা হোৱাকৈ স্পেচিয়েলি এই আসাম কাৰেণ্ট এফেয়াৰ্ছ ই-বুকখন লঞ্চ কৰা হৈছে। এই ই-বুকখনত সম্পূৰ্ণ 2021 চনৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত যিমানবোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছে, তাৰ 400ৰো প্লাছ MCQ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন লগতে তাৰ এনচাৰ দিয়া হৈছে আৰু লগতে ভেৰিয়াছ গভৰ্ণমেণ্ট স্কিম উইথ এক্সপ্লেনেশ্যন ইয়াত এই বুকখনত ইনক্লুড কৰা হৈছে। যদি আপোনালোকে এই বুকখন ল'ব বিচাৰে, তলৰ ডিছক্ৰিপশ্যন বক্সত এই বুকখনৰ লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে এই বুকসমূহ পাৰ্চেছ কৰিব পাৰিব। আপোনালোকে চাই ল'ব। মই ভাবোঁ এই বুকখন আপোনালোকৰ বহুত যথেষ্ট উপকৃত হ'ব। আপোনালোকে যদি পাৰে এই বুকখন পাৰ্চেছ কৰি ল'ব। আমি এই বুকখনত কি কি আছে বা এই বুকখনত কি কি ইনক্লুড কৰা হৈছে সম্পূৰ্ণ চিলেবাছসমূহ আমি ডিছকাছ কৰিম। আপোনালোকে যদি ইয়াত চিলেবাছসমূহ আপোনালোকে যদি ভাল পায়, তো আপোনালোকে পাৰ্চেছ কৰিব পাৰিব। আপোনালোকে চিলেবাছসমূহ চাই ল'ব। চিলেবাছসমূহ চাই আপোনালোকৰ উপকৃত আপোনালোকৰ অনুযায়ী আপোনালোকে ই বুকখন ল'ব পাৰিব। আপোনালোকে চাই ল'ব, কণ্টেণ্টসমূহ চাই ল'ব। কণ্টেণ্টসমূহ মই সম্পূৰ্ণ মান্থলি ৱাইজত কুৱেশ্যনসমূহ ইনক্লুড কৰা হৈছে। সম্পূৰ্ণ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন ইয়াত ইনক্লুড কৰা হৈছে। লগতে কুৱেশ্যন নাম্বাৰ পেজসমূহ ইয়াত দিয়া হৈছে। আপোনালোকে যাতে লেপটপ বা মোবাইলত আপোনালোকে পঢ়িব পাৰি তাৰ সুবিধা হোৱাকৈ আপোনালোকৰ কুৱেশ্যনৰ লগতে পেজ নাম্বাৰ ইয়াত ইনক্লুড কৰা হৈছে। আপোনালোকে চাই ল'ব, জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছ দিয়া হৈছে 1ৰ পৰা 40টা কুৱেশ্যন, পেজ নাম্বাৰ আছে 3ৰ পৰা 18। আগষ্টৰ কাৰেণ্ট এফেয়াৰ কুৱেশ্যন ইয়াত অকল কুৱেশ্যনৰ লগতে এনচাৰ দিয়া হৈছে, লগতে এনচাৰৰ লগতে এক্সপ্লেনেশ্যনো ইয়াত দিয়া হৈছে, যাতে আপোনালোকৰ পঢ়াত সুবিধা হয়। আপোনালোকে চাই ল'ব, ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ দিয়া হৈছে, অক্টোবৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ দিয়া হৈছে 207ৰ পৰা 259 কুৱেশ্যন, লগতে পেজ নাম্বাৰ হৈছে 94 to 106। নৱেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ দিয়া হৈছে, ডিচেম্বৰ মাহৰ দিয়া হৈছে, লগতে অসম গভৰ্ণমেণ্ট বা ইণ্ডিয়া গভৰ্ণমেণ্টৰ ভেৰিয়াছ স্কিম যিমানবোৰ স্কিম আছে এই স্কিমসমূহ সম্পূৰ্ণ ডিটেইলছভাৱে ইয়াত ডিছকাছ কৰা হৈছে। আপোনালোকে চাই ল'ব। আমি সম্পূৰ্ণ কুৱেশ্যনসমূহ ডিছকাছ কৰিম। আমি জুলাই কাৰেণ্ট এফেয়াৰ্ছ বা আগষ্ট সম্পূৰ্ণ ছমাহৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ কেনেকৈ কুৱেশ্যনসমূহ ইনক্লুড কৰা হৈছে আপোনালোকে চাই ল'ব। ফাৰ্ষ্ট কুৱেশ্যন জুলাই মাহৰ কুৱেশ্যন ইয়াত ইনক্লুড কৰা হৈছে। আপোনালোকে চাই ল'ব কুৱেশ্যনৰ লগতে এনচাৰসমূহ দিয়া হৈছে। কুৱেশ্যনটো যাতে আপোনালোকে বুজিব পাৰি তাৰ চিম্পুল লেংগুৱেজত কুৱেশ্যনসমূহ এক্সপ্লেইন কৰা হৈছে। লগতে আগষ্ট মাহৰ চাই ল'ব। আগষ্ট মাহত যিহেতু আমাৰ টকিঅ' অলিম্পিক হৈছিলে, টকিঅ' অলিম্পিকৰ বিষয়ে ডিছকাছ কৰিছে। টকিঅ' অলিম্পিকৰ যিমানবোৰ উইনাৰ মেডেলছ আছে, লগতে পেৰালিম্পিক টকিঅ'ৰ বিষয়ে ডিছকাছ কৰিছে। টকিঅ' আমাৰ 2020 হৈছে, কিন্তু 2021 চনত টকিঅ'টো অনুষ্ঠিত কৰা হৈছিলে। কৰোণাৰ কাৰণে 2020 চনত অনুষ্ঠিত কৰা নহ'ল, গতিকে 2021 চনত অনুষ্ঠিত কৰা হৈছিলে। তাৰ বিষয়ে লগতে টকিঅ' পেৰালিম্পিকৰ বিষয়ে ইয়াত ডিছকাছ কৰিছে। নেক্সট আপোনালোকে চাই ল'ব ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ। ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰা হৈছে। আপোনালোকে চাই ল'ব, হুইচ মোবাইল এপ হেজ বিন লঞ্চ বাই আয়ুষ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল। কি তেওঁলোকে আছিলে, য়োগা ব্ৰেক আছিলে। আপোনালোকে চাই ল'ব, লগতে এই কুৱেশ্যনসমূহৰ লগত এনচাৰ ইনক্লুড কৰা হৈছে, যাতে আপোনালোকৰ সুবিধা হয়। আৰু অক্টোবৰ মাহটো চাই ল'ব, অক্টোবৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ ইয়াত দিয়া হৈছে। আপোনালোকে চাই ল'ব। নেক্সট হৈছে আমাৰ যোনটো নৱেম্বৰ কাৰেণ্ট এফেয়াৰ্ছ। নৱেম্বৰ কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে দিয়া হৈছে, আপোনালোকে চাই ল'ব। আৰু ডিচেম্বৰ কাৰেণ্ট এফেয়াৰ্ছ। ডিচেম্বৰ আমাৰ যিমানবোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হৈছে বা ইম্পৰ্টেণ্ট যিমানবোৰ এক্সপেক্টেড কুৱেশ্যন আছে, এই কুৱেশ্যনসমূহ ইয়াত ডিছকাছ কৰা হৈছে। নেক্সট আছে আমাৰ ভেৰিয়াছ গভৰ্ণমেণ্ট স্কিম। অসম গভৰ্ণমেণ্টৰ বা ইণ্ডিয়া গভৰ্ণমেণ্টৰ যিমানবোৰ ভেৰিয়াছ স্কিম হৈ গৈছে বা যিমানবোৰ স্কিম লঞ্চ কৰিছে প্ৰধানমন্ত্ৰী বা আমাৰ যিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এইসমূহ ইয়াত ইনক্লুড কৰিছে। আপোনালোকে চাই ল'ব, প্ৰজ্ঞান ভাৰতী আছাম স্কুটি স্কিম 2020-21 চনত যি স্কুটি প্ৰদান কৰিছিলে তাৰ বিষয়ে উল্লেখ কৰা হৈছে। লগতে আমাৰ যিটো অৰুণোদয় স্কিম, ধনৱন্তৰী স্কিম, আছাম মুখ্যমন্ত্ৰী কৃষি সঁজুলি যোজনা, এইবিলাক ইয়াত ইনক্লুড কৰিছে। আপোনালোকে চাই ল'ব। এই বুকখনৰ লগতে ইয়াৰ আগতে মই 2খন ই বুক লঞ্চ কৰা হৈছে, স্পেচিয়েলি আছাম পুলিচ SI ABB আৰু APRৰ কাৰণে সম্পূৰ্ণ অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়ামত এই 2খন ই বুক লঞ্চ কৰা হৈছিলে। এই বুকখন অসমীয়া মিডিয়ামৰ আছিলে। ইয়াত 1350ৰো অধিক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ লগতে মষ্ট এক্সপেক্টেড কুৱেশ্যন এনচাৰ ইয়াত ইনক্লুড কৰা হৈছে। যদি আপোনালোকে ই বুকখনো ল'ব বিচাৰে, তলৰ ডিছক্ৰিপশ্যন বক্সৰ পৰা আপোনালোকে পাৰ্চেছ কৰিব পাৰিব। নেক্সট আছিলে আমাৰ যোনটো ই বুক, এইখন ইংলিছ মিডিয়ামৰ হয়। সেই ইংলিছ মিডিয়ামৰখনত 850ৰো অধিক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ লগত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত ইনক্লুড কৰা হৈছে। যদি আপোনালোকে এই বুকখনো ল'ব বিচাৰে, তলৰ ডিছক্ৰিপশ্যন বক্সৰ পৰা আপোনালোকে এই বুকসমূহ পাৰ্চেছ কৰিব পাৰিব। লগতে আপোনালোকে যদি আমাৰ ছ'চিয়েল প্লেটফৰ্মত জইন হ'ব বিচাৰে, জইন হৈ ল'ব। বিশেষকৈ আমাৰ টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰাম চেনেল আপোনালোকে জইন হৈ আপোনালোকে টেলিগ্ৰাম চেনেলৰ পৰা বহুত ইম্পৰ্টেণ্ট নটিফিকেশ্যন আপোনালোকে পাই থাকিব। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ যদি আপোনালোকে ই বুকখনত কিবা যদি পাৰ্চেছ কৰাত অসুবিধা হয়, তেতিয়াহ'লে আমাৰ অফিচিয়েল ইমেইল ID examcompetitive17@gmail.com আপোনালোকে ইয়াত মেছেজ কৰিব পাৰে। ডাইৰেক্টলি মোক কণ্টেক্ট কৰিব পাৰিব। লগতে যদি আপোনালোকৰ কিবা পাৰ্চেছত অসুবিধা হয়, আমাৰ স্পেচিয়েলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা প্লেলিষ্ট আছে। এই কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'সমূহ আপোনালোকে চাই ল'ব পাৰিব। আৰু আপোনালোকে ই বুকখন লোৱাৰ পাছত বা ই বুকখন কেনেকুৱা হৈছে বা ই বুকখন আপোনালোকৰ উপকৃত হৈছেনে তাৰ বিষয়ে আপোনালোকে ৰিভিউ এটা দিবলৈ নাপাহৰিব, কিয়নো ৰিভিউটো বহুত ইম্পৰ্টেণ্ট হয়। যাতে আপোনালোকে উৎসাহ দিয়ে, তেতিয়াহে মই আৰু আগবাঢ়ি যাব পাৰিম। গতিকে আপোনালোকৰ যদি কিবা অসুবিধা হয় বা ডাউট হয়, তেতিয়াহ'লে আমাৰ
কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, নহ'লে আমাৰ অফিচিয়েল ইমেইল আইডিত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। অ'কে, ধন্যবাদ।